নমস্কাৰ আজি নতুন বছৰৰ প্ৰথম দিনটোৰ প্ৰথম ভিডিঅ' আপোনালোকৰ সকলোৰে বৃদ্ধ মা দেউতা সকলোৰে বাবে হয় আৰু লগতে আমাৰ সকলোৰে কাৰণে হয় কাৰণ আমিও খুব সোনকালে আমাৰ বৃদ্ধ অৱস্থালৈ আগবাঢ়ি গৈ আছো আপোনালোকে নিশ্চয় নিজৰ মা দেউতাৰ সময়ে সময়ে ডক্টৰ দেখুৱাই ট্ৰিটমেণ্টবোৰ কৰে বা দূৰত যদি থাকে নিজৰ মা দেউতাৰ ট্ৰিটমেণ্টৰ কাৰণে হয়তো টকা পইচা পঠিয়াই থাকে সময়ে সময়ে মানুহ পঠিয়াই দিয়ে যে এনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে বা বহুতে নিজৰ মা দেউতাক বাহিৰত লৈ যায় মাষ্টাৰ হেল্থ চেকআপ কৰে দামী টেষ্ট পৰীক্ষাবোৰ কৰে কিন্তু তাৰ পিছতো এটা সৰু কথা ৰৈ যায় যেটোৰ কাৰণে তেখেতসকলৰ যেটো এজিং প্ৰসেস হয় বা যেটো বৃদ্ধ অৱস্থা হয় বা তেখেতসকলৰ আয়ুস যেটো আমি 5 বছৰ 10 বছৰ আৰু যদি ৰাখিবও যদি আমি আমাৰ হাতত যদি কেপাসিটিটো থাকে হেতু এই সৰু ভুলটোৰ কাৰণে সৰু কথাটোৰ কাৰণে মানুহৰ যেটো এজিং প্ৰসেস হয় হেতু আৰু বেছিকৈ প্ৰিপন হৈ যায় আৰু লগতে এই সৰু ভুলটোৰ কাৰণে আমাৰ কাৰণে দেখা গৈছে ৰিসাৰ্চৰ মতে দেখা গৈছে যে এই প্ৰবলেমটোৰ কাৰণে আমাৰ হাৰ্ট এটাকৰ ৰিস্কটো বাঢ়ি যায় ডায়াবেটিস বা কিডনি প্ৰবলেম বা এলজাইমাৰ্ছ তাৰ মানে বয়স হলে যেটো পাহৰি যোৱা যেটো ৰোগ হয় হেতু প্ৰবলেমও মানুহৰ এটো ষ্ট্ৰংলি ৰিসাৰ্চৰ মতে দেখা গৈছে আৰু এই প্ৰবলেমটো হল দাঁতৰ প্ৰবলেম বহুত মানুহে নিজৰ দাঁতৰ প্ৰবলেমটো সাবসাইড কৰি ৰাখে বা দৈনন্দিন জীৱনৰ যেটো বহুত খৰচ হৈ থাকে দাঁতৰ প্ৰবলেমটো বা আৰসিটি বা ৰুট কেনাল ট্ৰিটমেন্ট যদি কৰিব লগা থাকে হেইবোৰ বহুত বেছিকৈ পোষ্টপন কৰি থাকে যে হ'ব আমি কৰিম কিন্তু তাৰ পিছত যেটা বৃদ্ধ অৱস্থা যেটা হয় যেটা আঁঠুৰ বিষ থাকে বা টকা পইচা কথা কাৰণে হোক বা বহুত দূৰত থাকে বা লগত হয়তো ফ্যামিলি মেম্বাৰ নাথাকে হেতু কাৰণে ট্ৰিটমেন্টবোৰ ডিলে হৈ গৈ থাকে যাৰ কাৰণে দাঁতৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈ থাকে আৰু দাঁতৰ অৱস্থা বেয়া হৈ গৈ থাকিলে তেতিয়া খোৱাৰ যেটো টেন্ডেন্সি হয় বা ভোক লগা টেন্ডেন্সি বা হজম শক্তিটো বহুত কমি গৈ যেতিয়ালৈকে ভালকৈ চবাব নোৱাৰে তেতিয়ালৈকে ভালকৈ হজম নহব খাদ্যবোৰ আৰু যদি হজম ভালকৈ নহয় যিমানে ভাল খাদ্য নাখাওক আপোনালোকে সেই খাদ্যত থকা নিউট্ৰিয়েন্টছবোৰ শৰীৰত ভালকৈ নালাগে ভালকৈ এবজৰ্ব নহয় আৰু যদি তেনেকুৱা হৈ থাকে আৰু যদি আৰু বয়সৰ লগত যেহেতু বহুত মানুহৰে হোষ্টটো টান হৈ যায় বা কনস্টিপেশন হৈ যায় হেতুৰ কাৰণে যেতে লাহে লাহে গাট হেলথটো বেয়া হৈ গৈ থাকে অন্য বিভিন্ন ধৰণৰ প্ৰবলেম সাইকোলজিক্যাল ফ্যাক্টৰ থাকে এফালে খাদ্যৰ পৰাটো আছে আৰু শৰীৰটো দুৰ্বল হৈ যোৱাৰ কাৰণে হওক বা দৰবৰ সাইড এফেক্টবোৰ মিলি পেলাই যেতিয়া ভালকৈ সব নিমিলে কথাবোৰ তেখেতসকলৰ যেটো হেলথ ষ্টেটাস হয় বা নিউট্ৰিশনাল ষ্টেটাস আৰু বেছি দুৰ্বল হৈ গৈ থাকে আৰু তেখেতসকলৰ আয়ুসটো কমি গৈ থাকে লাহে লাহে যেতিয়া খোৱাটো কমি গৈ থাকে দুৰ্বলটো হৈ গৈ থাকে লগতে পাহৰা যেটো প্ৰবলেম হয় যেনেকৈ বাহিৰৰ পৰা যেনেকৈ ৰিংকলছবোৰ মানুহৰ বুঢ়া হোৱা বুলি ৰিংকলছবোৰ দেখা যায় তাৰ মানে সেলছবোৰ সব শুকাব ধৰিছে একে ধৰণৰ ব্ৰেইনৰ সেলছবোৰ তেনেকৈ শুকাব ধৰে সেই কাৰণে মানুহ লাহে লাহে পাহৰিব ধৰে বহু ধৰণৰ প্ৰবলেম আহি যায় আৰু লাহে লাহে যেতিয়া বিছনাত আহি যায় বেডৰিডেন হৈ গলে তেতিয়া হয়তো আপোনালোকে ভাবে যে যেহেতু কমকে খায় মিক্সিত পিছি দিম যেতিয়ালৈকে কনসিয়াসনেস থাকে যেতিয়ালৈকে মানে বুজা হৈ থাকে গম পাই থাকে যে মিক্সিত পিছি দিছে তেতিয়ালৈকে মনটো ভাল নালাগে যে আমাৰো এই সময়টো আহি গল যে এতিয়া আমি বিছনাতে আমি এনেকে খাব লগা হ'ল মেন্টালি বহুত বেছি ডাউন হৈ যায় আৰু যেতিয়া লাহে লাহে খোৱাটো যেটা এবজৰ্ব নহয় বা খোৱাটো বেছিকৈ কমি গৈ থাকে তেতিয়া তেখেতসকলৰ যেটো খোৱা বস্তু যেটো গিলি খোৱা যেটো কেপাসিটি যেটো সোয়ালোইং যেটো কেপাসিটি হয় হেতু কমি গৈ থাকে আৰু লাহে লাহে আমাৰ মা দেউতা সকলৰ আয়ুসটো আমি দেখো যে আমাৰ চকুৰ সন্মুখত কমি গৈ থাকে আৰু যেটো আমি ভয় কৰা যেটো কথা যেটো অৱস্থা হয় হেতু বহুতৰে খুব সোনকালে প্ৰিপন হৈ যায় খুব সোনকালে আহি যায় আৰু বহুতে আমি আমাৰ নিজৰ মা দেউতাক আমি এনেকৈ হেৰাব পাৰো সোনকালে বা হেৰাই দিছো আজিলৈকে সেই কাৰণে যাতে এই প্ৰবলেমটো এই সৰু ভুলটো যাতে সময়ত ট্ৰিটমেন্ট নকৰাৰ কাৰণে নাভাবাৰ কাৰণে যাতে এনেকুৱা যাতে নহয় আৰু আমি যাতে আমাৰ নিজৰ মাতৃ পিতৃ সকলক যাতে সোনকালে নেহেৰাও আপোনালোকে সময় থাকোতে দাঁতৰ অৱস্থাটো আপোনালোকে চাব যে কেনেকুৱা ষ্টেটাস হৈ আছে ডেন্টাল হেলথটো কেনেকুৱা হৈ আছে সেই মতে সময়ত দাঁতৰ ট্ৰিটমেন্টটো কৰিব এতিয়া কথাটো হ'ল যে আমাৰ কাৰণে এই প্ৰবলেমটো কিয় জৰুৰী হয় আমাৰ বয়সৰ মানুহৰ কাৰণে আমিও বহুত মানুহে মই দেখিছো যে ৰখি থাকে যে হ'ব পিছত আমি দাঁতৰ ট্ৰিটমেন্টটো কৰিম কিন্তু আমাৰ দাঁতত বা আমাৰ দাঁতৰ আলুত বা আমাৰ যেটো অৰেল যেটো আমাৰ হেলথ হয় আমাৰ মুখৰ যেটো ব্যাকটেৰিয়া যেটো পোৱা যায় একে ধৰণৰ ব্যাকটেৰিয়া পোৱা গৈছে আমাৰ শৰীৰত আমাৰ সিস্টেমত আৰ্টাৰিজবোৰত যত ব্লকেজ হয় মানে যেটো হাৰ্টৰ ব্লক হোৱা বুলি কয় যে যত প্লাক ফৰ্ম হয় ব্লক ফৰ্ম হয় তাত পোৱা ব্যাকটেৰিয়া আৰু মুখৰ ব্যাকটেৰিয়া একে হয় সেই কাৰণে যদি আপোনাৰ অৰেল হেলথটো যদি ভালে নাথাকে একে ধৰণৰ ব্যাকটেৰিয়াবোৰ লাহে লাহে আমাৰ সিস্টেমত গৈ পেলাই আমাৰ শৰীৰত গৈ পেলাই
পেলাই সেইবোৰ তাতে লাগি ধৰা আৰ্টাৰিজবোৰত আৰু যদি লাইফষ্টাইল বেয়া হৈ থাকে আৰু যদি খোৱা খাদ্য যদি বেয়াকৈ খায় যদি হিচাপমতে নাখায় লাহে লাহে যদি ব্লকেজবোৰ বাঢ়ি বাঢ়ি গৈ থাকে প্লাগ ফৰ্ম হৈ গৈ থাকে এই বেক্টেৰিয়াবোৰ মিলি গৈ পেলাই তেনেকৈ হাৰ্টৰ ব্লকেজবোৰ আনি দিয়ে আৰু মানুহৰ তেনেকৈ হাৰ্ট এটেকৰ ৰিস্কটো বাঢ়ি বাঢ়ি গৈ থাকে সেইকাৰণে দাঁতৰ যদি প্ৰব্লেম থাকে আমি সময় থাকোঁতে আমি ট্ৰিটমেণ্ট কৰিব লাগে আপোনালোকে যদি নিজৰ মাতৃ পিতৃসকলৰ লগত নাথাকে এই কথাটো আজি নিশ্চয় তেখেতসকলতে আপোনালোকে ফোন কৰিছে হেপী নিউ ইয়েৰটো উইশ কৰিছে আপোনালোকে লগতে এইটো কথাও সুধিব যে দাঁতৰ কেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ আছে আমি আপোনালোকে যদি বাহিৰতে থাকে যেতিয়া আহিব আপোনালোকে মাতৃ পিতৃসকলৰ ওচৰত ডেণ্টেল এপইণ্টমেণ্ট লৈ আহিব দাঁতৰ প্ৰব্লেমটো ফিক্স কৰি পেলাইহে সকলো ট্ৰিটমেণ্টবোৰ কৰি পেলাইহে আপোনালোকে আকৌ যাব নিজৰ জেগালৈ আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক নিশ্চয় সহায় কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ